নমস্কাৰ বন্ধুসকল, আজি আপোনালোক সকলোকে মোৰ নতুন চেনেলটোৰ প্ৰথম এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ, আপোনালোকে সকলোৱে জানে মই দিল্লীত আছোঁ আৰু দিল্লীত বিশেষ কাম এটাত আহিছিলোঁ। তো এতিয়া মই দিল্লীত থাকি আজি ইয়াত বৰা ভাত দৈ গাখীৰ খাম, মানে দৈ গাখীৰ নহয়, এৱাৰ গাখীৰ লগত বৰা ভাত খাম। তো তাৰে ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। প্ৰতিপদ দেখিছোঁ গোটেই এইকেইদিন খোৱা ভিডিঅ'ত মানে ভাইৰেল হৈছে। তো ময়ো খোৱা ভিডিঅ' এটা বনাবলৈ আহিলোঁ প্ৰথম চেনেলটোত। তো বলক খোৱা ভিডিঅ'টো বনাওঁ আৰু বস্তুবোৰ খোৱা বস্তুবিলাক ৰেডি কৰি থকা হৈছে। তো এইবিলাক চব এয়া গাখীৰ ৰেডি হৈ গ'ল আৰু এইফালে ভাত, কালিয়ে ভাতখিনি যাই দিছিলোঁ, এতিয়া গৰম কৰিছোঁ অলপ, এইখিনি বৰা ভাত। তো এইফালে ইয়াত এইটো গাখীৰ আছে, এইখিনি হ'ল গৰু গাখীৰ, আৰু এইফালে এইটো অমুল গাখীৰো আছে, এইফালে ক্ৰীম আছে, ইয়াত আছে গুড় আছে, গুড় বেছি নাই বাৰু, অলপ আছে এই গুড়। তো এতিয়া আমি খোৱা ৰেডি হৈ আছে আৰু খাম। তো বলক ভিডিঅ'টো খোৱা ভিডিঅ'টো আপোনালোকক দেখাই দিম। আৰু বৰা চাউল মই ঘৰৰ পৰা আহোঁতে দিল্লীলৈ লৈ আনিছিলোঁ। তো মানে খোৱাৰ ইয়াতে খাম বুলি লৈ আনিছিলোঁ, এতিয়া খাওঁ। কালিয়ে সিজাই থ'লোঁ বৰা ভাত, তো এতিয়া সিজাম খাম। ভিডিঅ'টো চাই থাকক। বৰা ভাতটো মানে চেৱা দিয়া বৰা ভাত, যিহেতু চেৱা দিয়া বৰা ভাত বুলি কয়। এইটো খৰাহি চাওক, এইটো খৰাহি দেখাই দিছোঁ, খৰাহিত বনাইছিলোঁ, মানে ইয়াতে কালি বনাইছিলোঁ। তো এইটো ভাতটো মানে ইয়াতে বনাইছিলোঁ, এতিয়া খালি গৰম কৰি থকা আছে, মানে ঠাণ্ডা হৈ গ'লতো, কালিয়ে বনাই থ'লোঁ। আৰু এইটো যোৱাকালি বনাই থৈ দিয়াৰ কাৰণে আজি খাবলৈ ভাল হ'ব, মানে অলপ গৰম কৰি ল'লে এইটো খাবলৈ ভাল হ'ব। এইটো চাওক বৰা ভাতটো, এইটো চাওক, এইটো চাওক, এইবিলাক ৰেডি কৰি ল'লোঁ। এতিয়া মই গাখীৰ বাকি লওঁ ইয়াতে। এইটো গাড়ী, আৰু এইখিনি হ'ল আপোনাৰ, এইখিনি ম'হৰ গাখীৰ, এইখিনি দৈ বনাই থকা হৈছে, মানে থৈ দিয়া হৈছে দৈ বনিবলৈ। তো এইখিনি বনিব, এতিয়া বনিলে মানে এইখিনিও খাই দেখাম বাৰু, আপোনালোকে চাই থাকিব মই কেনেকৈ খাই থাকোঁ এইবিলাক। ইতিমধ্যে বৰা ভাতটো গৰম হৈ গ'ল, এতিয়া মই বৰা ভাতটো ইয়াত লৈ লওঁ। এইটো বৰা ভাতখিনি লৈ লৈছোঁ, চাওক লৈ লৈছোঁ, এইটো এতিয়া খাম। বৰা ভাত লৈ ল'লোঁ, বৰা ভাত লৈ ল'লোঁ, মানে সৰহকৈ খোৱা মনটো, সেইকাৰণে সৰহকৈ লৈ লৈছোঁ। আমি অলপ সৰহকৈ খোৱা বস্তুটো চাওক। ইয়াত গাখীৰ আৰু অকণমান ল'ব লাগিব। হৈ গ'ল, এতিয়া ভাতটো নি থৈ লওঁ। এইটো থৈ ল'লোঁ, মানে এখন পঢ়া টেবুলখনতে থৈ লৈছোঁ। এইফালে ইয়াত দেখিছে শুকুলা ঘোঁৰা আহি থাকে, মনৰ একদম মানে ঘোঁৰা দেখি জোচ এটা বাঢ়ি যায়তো। আৰু এইফালে এইবিলাক কিবা কিবি লিখা আছে। তো এতিয়া এইটো খাব লাগে। ইয়াত এতিয়া আৰু কি দিম, ক্ৰীম দিম। এতিয়া চাওক, এইফালে ইয়াত আছে আপোনাৰ গুড় আছে, এইফালে গুড়, এইটো গুড় আছে, খেজুৰৰ গুড়, মানে ইয়াত খেজুৰৰ গুড় পোৱা যায়। এইটো আখৈ, গোমধানৰ আখৈ। এইফালে এটা জাহাজী কলো লৈ লৈছোঁ, আৰু এইফালে ক্ৰীম ৰেডি হৈ গ'ল। এতিয়া মই মোবাইলৰ কেমেৰাটো ঘূৰাই লৈ এইটো ক্ৰীম, এতিয়া মই ইয়াত ক্ৰীম ঢালি লওঁ। মই এতিয়া খাম, মানে আপোনালোকে চাই থাককচোন কেনেকৈ খায়। আপোনালোকৰ মই গম পাইছোঁ, মানে ৰেডি কৰা দেখি খাওঁ লাগিব। আজি কোনোবাই হয়তো খাব, বনাব। আৰে নোলাইছে দেই, হৈ গ'ল, ক্ৰীম ওলাই গ'ল। মানে এইবিলাক খোৱা বস্তুৰ পিছত এইটো আখৈ এটা এনেই খাই চাওঁ দেই। মজা, মস্তি লাগিছে। গুড়টো দিয়া নাই, এতিয়া খাই খাওঁ। কথাটো ইয়াত পৰিব মানে। মজা। এই বস্তু মানে খাইছোঁ, মানে ক'লে এই বস্তুটো খালে মানে ভাল খাই, মানে অনলাইন থৈছিলোঁ, খাই দিছোঁ আৰু গুড় দিয়া নাই, দিয়া দিম গুড়। দিবলৈ মন গৈছে মানে এতিয়া গুড়টো। ইমান টান গুড়, আখৈটো দি লৈছোঁ, চব খাই দিছোঁ, মানে খাই ভাল লাগিছেতো, খাই দিব লাগে কাৰণে আমি পৰালৈকে খাব লাগে।
মজা মই ক'লো নহয় মজা মজা আপোনালোকৰ খাওঁ লাগিহে খাই লওক এটা কথা মই যে ভিডিঅ' বনাইছোঁ খাই আছোঁ মানে আপোনালোকে চাই আছে মই খোলা খুলি কথা কৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব কমেণ্টো কৰিব লাইক কৰিব কমেণ্ট কৰিব সব কৰিব ইউটিউবটো যি কৰিব পাৰে চব কৰিব তাতে আগলৈ মই এনেকুৱা খোৱা ভিডিঅ' আপোনালোকে দি থাকিলে মানে চাব পাৰে সেইটো কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব হাই কৰিলে বেছি নালাব হয় মোৰ পেট নহয় আৰু আনিম এবাৰ জলদি হাই কৈছোঁ আৰু এবাৰ দি লৈ আনিলোঁ মই আৰু এবাৰ দি লৈ আনিলোঁ এইটো চক আৰু এতিয়া ইয়াত ক্ৰীমটো ঢালি লওঁ ৰ'ব ক্ৰীমটো ঢালি লওঁ ক্ৰীমটো ঢালি লওঁ তো হৈ গ'ল ক্ৰীম ঢালি ল'লোঁ এতিয়া খাওঁ এইখিনি খাই শেষ কৰি লওঁ তো আপোনালোকে চাই থাকক মই খাই থাকোঁ মস্তি মজা বহুত সুন্দৰ হৈছে মানে খাবলৈ কমেণ্ট কৰি ক'ব কাকা খাওঁ হৈছে মোক খাই থকা দেখি খাব পাৰে বুঢ়া শাক বনাই লওঁ ঘৰতে আমাৰ গাঁৱতটো এভেইলেবল এইটো নাখাওঁ মোৰ পেট ভৰি গ'ল মানে মই খাই কৈ দিম এইটো নাখাওঁ মই থাকিব এইটো আপোনালোকে খাওক খোৱা খতম না মোৰ ভিডিঅ' নিচিনা কেনেকুৱা পালে জনাব মই ভাল পালে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব